গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি কৰি আছোঁ মেচিনৰ কাম। বহুত কাপোৰ চিলাবলৈ আছিলে, সৰু সৰু অকণমান তো সেইখিনি চিলাই আছোঁ। আধা চিলালোঁ আৰু এইখিনি পিছত এতিয়া চিলাম। আগতীয়াকৈ বনাই লওঁ ভাতকেইটা, তাৰপিছত আকৌ চিলাই আছোঁ। বলক, কালিতো বহুত মছলা থকা বস্তু খাই দিলোঁ, তো সেইকাৰণে ভাবিছোঁ আজি খাৰ খাওঁ। আৰু ইহঁতেতো নাখায়, ময়ে খাম অকলে। আৰু আমি অসমীয়া হয়, খাৰ নাখালে কেনেকৈ হ'ব। তাৰপিছত আৰু চাল কোমোৰা বনাম। এই যে মাটি দালি মই শুকান কেৰাহীত ভাজি এনেকৈ টেমাত ষ্ট'ৰ কৰি ৰাখোঁ। বেছিদিন থাকিলে পোক ধৰি যায়, সেইকাৰণে এইটো মই কি কৰোঁ, অলপ শুকান কেৰাহীত ভাজি টেমাত ভৰাই এনেকৈ থৈ দিওঁ। তেতিয়া বহুত দিনলৈকে ভাল থাকে, পোকে চোকে নধৰে। আৰু এনেকৈ মই মুগ দালিও কেতিয়াবা কৰোঁ। খাৰ ৰেচিপি মোৰ বহুত ফেভৰেট হয়। যিকোনো খাৰ ভাল লাগে মোৰ খাই। আৰু আমাৰ অসমীয়াততো আছেই যে খাৰ আৰু উখোৱা চাউল হ'লে আৰু চুবাবলৈ নালাগে, ডাইৰেক্ট মুখত দিলে ডাইৰেক্ট পেটলৈ যায়গৈ। এনেকুৱাই খাৰ আৰু তিতা খাই ভাল লাগে। ইমানখিনি দি হৈ যাব মোৰ অকলেৰ কাৰণে। এইখিনি দি আৰু শ্বৰ্টকাট কৰাৰ কাৰণে মই কুকাৰত দি লওঁ। কুকাৰত 5টামান হুইচেল দি লওঁ, তাৰপিছত পটক কৰি কেৰাহীত খাৰ মিলাই দি দিওঁ। মাছ থাকিলে মাছ দিব পাৰি, কিন্তু মই আজি মাছ নাখাওঁ। কালি মাংস খাইছোঁ কাৰণে আজি অকল নিমখ দি বইল কৰিম। মুগ দালিখিনি শুকান কেৰাহীত ভাজি অলপ দেৰি পানী দি ভিজাই ৰাখোঁ। এই যে এইটো জালি কোমোৰা বনাম। আকৌ লগতে কাটি লওঁ বলক জালি কোমোৰাটো। যদি বঠি দি কাটিবলৈ বেয়া পায়, তেনেহ'লে এই চালাড কৰা যিখন ৰুকনি আছে সেইখনেদি ৰুকি দিলেও হৈ যাব। আজি হৈছে 1 মে, সোমবাৰ। স্কুল বন্ধ, দেউতাকৰ অফিচো বন্ধ। দেউতাক গৈছে অলপ তললৈ আৰু ছোৱালীজনী চাই আছে টিভি। তাৰপিছত ল'ৰাটো শুই গ'ল। আজি সোনকালে শুই গ'ল, অলপ সোনকালে উঠিছিল। নিজেই বাইকৰ লগত গা ধুলে আৰু নিজেই শুই গ'লগৈ। তো সেইকাৰণে ঘৰটো অলপ ঠাণ্ডা হৈ আছে, মোৰ পিছে থকা নাই। তো সি শুই থাকোঁতেই কামবিলাক কৰি লওঁ। যদি গোটেইবিলাকে থাকে দেৰি হৈ যায় কামবোৰ কৰোঁতে। কোনো নাথাকিলে পটপট কৰি হৈ যায়। আজি হৈয়ে গৈছিল মোৰ কামবোৰ সোনকালে। ঘৰৰ কাম চাফা তাফা কৰা, কাপোৰ চিলাবলৈ আছিল। বহুত দিনৰ পৰা চিলাম বুলি ভাবি আছিলোঁ, চিলাব পৰা নাই। কাৰণ মেচিনটো উলিয়ালে মোৰ ল'ৰাটোৱেই আহে চিলাবলৈ। তো সেইকাৰণে সি থাকিলে চিলোৱাই নহয়। সি টোপনি গৈছিল সোনকালে আজি, সেইবুলি মেচিনটো উলিয়াই কাপোৰকেইটা চিলালোঁ। আৰু চিলাব আছে বহুত, তললৈ যাব আছে, অলপ বজাৰ কৰিব আছে। ঘৰৰ মানুহবিলাক চব্জি নাখালে বহুত দিগদাৰ হয়। চবৰে কাৰণে এক্সট্ৰা বনাব লাগে। সিহঁতে যদি ভালকৈ নাখায় মোৰো ভাল নালাগে, সেইকাৰণে গোটেইবিলাকৰ কাৰণে এটা বনাব লাগে। ছোৱালীজনী আৰু দেউতাকেতো চব্জি বুলিবলৈ নাখায়েই। দেউতাকে তথাপিও আলু কেপচিকাম চেপচিকাম খায়, কিন্তু ছোৱালীজনীতো সেইবোৰো নাখায়। তো সেইকাৰণে সিহঁতৰ কাৰণে এক্সট্ৰা বনাব লাগে। কিন্তু ল'ৰাটো খায় অলপ চলপ, মোৰ দৰেই হয়। সি বহুত বস্তু ট্ৰাই কৰে খাবলৈ। ছোৱালীজনী ভাল পায় অকল মেগী। তাইক যদি আপুনি 3 বেলা মেগী দিয়ে তথাপিও মানে পেট নভৰে, আৰু মেগী লাগে তাইক। ৰাতিপুৱা আজি ব্ৰেকফাষ্টত মেগীয়ে খাইছে। উঠাৰ পৰাই কান্দি আছে, মই মেগী খাম। চবেই কয় মেগী দিবলৈ মানা কৰে, কিন্তু মেগী নিদিলে আৰু বেলেগ বস্তু নাখায়, খাবই নিবিচাৰে, ভালকৈ নাখায়। সেইকাৰণে উপায় নাপায় দিবলগীয়া হয়। আৰু আজিকালি বহুত কমাই দিছোঁ, নিদিওঁৱে। কান্দি থাকিলেও কেতিয়াবা নিদিওঁ, ঘৰৰে বস্তু বনাই দিওঁ। আৰু গৰমো পৰিছে বহুত, দেখিছেনে পূৰা ঘামি গৈছোঁ। পাকঘৰটোত এনেই বহুত গৰম লাগে। বেছি দেৰি সোমাই থাকিবলৈ গৰম দিনত বহুত অশান্তি লাগে। মোৰ কাৰণেতো মাটি দালি বনাইছোঁ, মাটি দালিৰ খাৰ বনাইছোঁ। সিহঁতৰ কাৰণে আকৌ দালি বনাব লাগিব। মাটি দালিৰ খাৰটো নাখায়। আমি অসমীয়া মানুহ,
খাৰ নাখালে নহয় তাতে আকৌ ট্ৰাইবেল মই হৈছোঁ তিৱা আৰু মোৰ হাজবেণ্ড হৈছে বেংগলী মাহঁতৰ ঘৰত প্ৰায় খাৰেই চলে তাতে গ'লে মোৰ ভাল লাগে মায়ে খাৰৰ কিবা কিবি ৰেচিপি বনাই দিয়ে মই ইমান নাজানো অলপ এটা দুটা ৰেচিপি জানো খাৰৰ আৰু মোৰ অৰিজিনেল ঘৰ হৈছে নগাঁও আৰু মা ইয়াতে গুৱাহাটী ক্লাবত থাকে গুৱাহাটীত থাকে গুৱাহাটীতে আমি সৰুৰে পৰা ডাঙৰ হৈছোঁ গুৱাহাটীতেই পঢ়া শুনা চববিলাক কাৰণ কি মোৰ পাপা ৰেলৰ ছাৰ্ভিচ কৰিছিল তো আমি সৰু থাকোঁতে মোৰ পাপা ঢুকালে এটা এক্সিডেণ্টত তো এই পাপাৰ চাকৰিটো মালৈ ট্ৰেন্সফাৰ হ'ল তাৰপিছত মা ইয়াতেই থাকিলে কোৱাৰ্টাৰত থাকিলে আমি কোৱাৰ্টাৰতে ডাঙৰ হ'লোঁ এতিয়া মা নুনমাটিত মাটি লৈছে অলপ কিন্তু তালৈ যোৱা নাই এতিয়াও মা ৰিটায়াৰ হ'ল তাৰপিছত সৰুতে আমি ইয়াতেই ডাঙৰ হোৱা সৰুৰে পৰা আৰু এনেই মোৰ অৰিজিনেল ঘৰ হৈছে নগাঁও ৰহা আমি তিৱা হয় পুৰা ট্ৰাইবেল চাল কোমোৰা কাটা হৈ গ'ল বলক এতিয়া চাল কোমোৰা বনাওঁগৈ মাটি দালিৰ বইলো হৈ গ'ল মাটি দালিও বনাওঁগৈ বলক মিঠাতেলখিনি গৰম হ'লে ইয়াতে দিম কেইটামান পাঁচফোৰণ দুখিলা তেজপাত শুকান জলকীয়াকেইটা আপোনালোকে ছিঙি দিব পাৰে কাৰণ কি মোৰ ল'ৰাটো খাই জ্বলা হ'ব সেইকাৰণে ছিঙি দিয়া নাই গোটাই দিছোঁ ছিঙি দিলে আৰু ভাল লাগে চাল কোমোৰাখিনি দিম এইখিনি হৈছে মুগ দালিখিনি ভিজাই ৰাখিছিলোঁ যে ভিজাই ৰাখি মই ধুই লৈছোঁ দুবাৰমান তাৰপিছত এতিয়া ইয়াতে দি দিম এতিয়া ইয়াতে দিয়ক সোৱাদ অনুসৰি নিমখ আৰু হালধি আৰু একো নালাগে বাছ এইখিনিয়ে এতিয়া গেছটো কম কৰি ঢাকি দি দালিবোৰ সিজিবলৈ দিয়ক চাওক এইফালে মাটি দালিও সিজি গ'লগৈ খাৰৰ কাৰণে এক টুকুৰ আদা কেইফুটমান নহৰু আৰু জলকীয়া কেঁচা আৰু ইয়াতে দিম মই অলপমান জালুক দিম ইয়াতে কটাৰীখনে দি দিছোঁ এতিয়া দালিখিনি ট্ৰান্সফাৰ কৰি দিওঁ কেৰাহীত অলপ এক্সট্ৰা পানী দি দিলোঁ এতিয়া ইয়াতে দিম অলপ কলাখাৰ এই পিচি ৰখা মছলাখিনি ইয়াতে দিম এই চাওক কালাৰটো খাৰ দিয়াৰ লগে লগে কালাৰটো চাওক অলপ অলপ ৰঙা হ'বলৈ ধৰিছে আৰু ইয়াতে শুকান মাছ দিব লাগে আৰু কেঁচা মাছ দিব লাগে ভাল লাগে খাই আৰু চাওক পানী পূৰা শুকাই গৈছে কিন্তু দালিকেইটা এতিয়াও ভালকৈ সিজা নাই তো ইয়াতে মই আৰু অকণমান জাষ্ট পানী দিম বেছি পানী নিদিব এতিয়া ইয়াতে অকণমান আদা গ্ৰেট কৰি দিম এই ভাজিটো সম্পূৰ্ণ নিৰামিষ আৰু খায়ো ভাল লাগে তো আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব নিৰামিষৰ দিনত ট্ৰাই কৰিব পাৰে আৰু অলপ কম জুই দি ঢাকি ৰাখোঁ আদাৰ গোন্ধটো গোটেইখিনিতে হওক এই মাটি দালিখিনিও হৈ গ'লগৈ সিজিছে তো ইয়াতে মই 1 চামুচ পিঠাগুড়ি পানীত মিলাই থৈছিলোঁ এইখিনি এতিয়া ইয়াতে দি দিম হৈ গ'ল মাটি দালি তৰকাৰী এতিয়া ইয়াতে দিম কেইখিলামান ধনিয়া পাত হৈ গ'লগৈ বন্ধ কৰি দিওঁ তেজপাতকেইটাৰ কাম চেচ এইকেইটা উলিয়াই দিম আৰু এই জলকীয়াকেইটাও উলিয়াই দিম দুয়োটাই সিজি গৈছে ইয়াতে অকণমান চেনি কম্পালচৰি দিব অলপ দিব তেতিয়া ভাল লাগিব খাই কেঁচা জলকীয়া খালে কেঁচা জলকীয়াও দিব পাৰে কিন্তু মই দিয়া নাই জানেই বাচ্চা আছে ধনিয়া পাত হৈ গ'ল এবাৰ ট্ৰাই কৰিব এইটো তৰকাৰী বহুত ভাল লাগে এই চব চাল কোমোৰাকেইটা এনেকৈ কাটি লৈছোঁ এইকেইটাৰ বৰা বনাম আপোনাৰ বেচন চাউলৰ গুড়া ইয়াতকৈ আধা দিলেই হ'ল চাউলৰ গুড়া অকণমান বেছি দিলেও একো নাই কিন্তু বেছি দিলে বেছি দেৰিলৈকে কুৰকুৰীয়া হৈ থাকে ইয়াতে দিম সোৱাদ অনুসৰি নিমখ অকণমান চেনি ইয়াতে দিম অকণমান হালধি কেইটামান ক'লা জিৰা অকণমান জলকীয়া
আৰু অকণমান ধনিয়া আৰু জিৰাৰ পাউডাৰ। জিৰাৰ পাউডাৰ আৰু ধনিয়াৰ পাউডাৰ অপশ্যনেল হয়, খাব মন কৰিলে দিব, নহ'লে নালাগে। এতিয়া মিক্স কৰি লওঁ। ইয়াতে আকৌ আৰু একো চ'ডা ট'ডা দিব নালাগে, কাৰণ চাউলৰ গুড়া দিছোঁ, এনেই কুৰকুৰীয়া হৈ যাব। হাতেৰেই কৰোঁ মই, হাতেৰেই সহজ হয়, হাতেৰেই পটককৈ হৈ যায়। চাওক ইয়াতে এতিয়া লাম্পছ বুলিবলৈ একো নাই, ইয়াতে আৰু অকণমান পানী দিলে হয়, বহুত ডাঠ হৈ আছে। হ'লেই হৈ যাব, অলপ দেৰি ঢাকি থৈ দিওঁ। কেইটামান মুগ আৰু বুট ভিজোৱা আছিল, আৰু ইয়াতে ধনিয়া পাত অলপ আছে, এইকেইটাৰ চাটনি বনাই দিম। তুমি উঠি গ'লা? কি হয়, কি হয় এটা? গ্ৰেপছ, গ্ৰেপছ হয়। আৰু কি কি আনিছে পাপা? আম, তাৰপিছত মৌচুমী, মৌচুমী আনিছে। দিয়া দিয়া, থেংক ইউ, ৱেলকাম। কাৰেণ্টটো গুচি গ'ল ভাত বনাই থাকোঁতে। এতিয়া পূৰা গৰমত পাকঘৰত কাম কৰি আছোঁ, হৈ গ'ল আৰু বেছি নাই। পকৰীকেইটা বনাব লাগে। ইয়াক চাওক, বহি মাটিতেই বহি গ্ৰেপছ খাই আছে। দেউতাকে গ্ৰেপছ আনিছিলে, আঙুৰ, তাকে খাই আছে। ঘাম মচোঁতে মচোঁতে কপালৰ ফুট নাইকিয়া হৈ গ'ল। এই চাওক, মেচিনটো উলিয়াবহে লাগে, সিয়ে চিলাবলৈ মানে। এই চাওক কিমান ফুলিছে পকৰীকেইটা। এইকেইটা ভাজি ইমান টাইট কৰকৰীয়া হৈছে। চাউলৰ গুড়া দিলে এনেকুৱা কৰকৰীয়া হৈ যায়। এই যে আজিৰ লাঞ্চ, ভাত, জালি কোমোৰাৰ পকৰা, এইটো হৈছে ধনিয়া পাত আৰু গড় চাটনি, মাটিৰ দাইল খাৰ দিয়া, আৰু এইটো হৈছে জালি কোমোৰাৰে ভাজি, আৰু এইটো দালি। দালি মই নাখাওঁ, সাৰ আছে। তো আজিৰ লাঞ্চ এইখিনিয়ে, বলক খাই লওঁ। মাটিৰ দাইলৰ খাৰ, জালি কোমোৰাৰ বৰা, আপোনালোকে প্লিজ ট্ৰাই কৰিব। গুড ইভিনিং। তো এতিয়া আবেলি হ'ল, ভাবিছিলোঁ তললৈ যাম বুলি, তো যোৱা নহ'ল, বৰষুণ দিলে। তো ছোৱালীজনী আৰু দেউতাকেই গ'ল, তাই বোলে চাওমিন খায়, নুডলছ খায়। তো এইটোৱে আনিছে, মাঞ্চুৰিয়ান নুডলছ, তাই খাই ভাল পায়। আমাৰ ইয়াতে তলত ল'ৰা এটা দোকান আছে, তো তাৰ পৰাই আনিছে। এয়া দেউতাকে উলিয়াই আছে। লম, ইয়াক চাওক, লম বোলে। লম মানে গৰম। আৰু চাওক মাঞ্চুৰিয়ান নুডলছ, ইয়াতে আছে মাঞ্চুৰিয়ান আৰু নুডলছ। খাই টেষ্টি লাগে, এইটো টেষ্টি। খোৱা শংকু, খোৱা, টেষ্টি, ইয়াম্মি। তো আমি এতিয়া খাই লওঁ। তো আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, গুড নাইট, বাই 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 দিয়া, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব। See you. Okay.